So hey guys, সকলোকে পলমকে হলেও শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। মা দুৰ্গাই সকলো প্ৰতিজন ব্যক্তিলে প্ৰত্যেকটো পৰিয়াললে সকলোলৈকে সুখ আৰু শান্তি কঢ়িয়াই আনক আৰু আগন্তুক দিনবিলাক আপোনালোকৰ সুখে যাওক, সেইখিনি আপোনালোকৰ পৰা আপোনালোকলৈ কামনা কৰিলোঁ। আৰু আজি মই ব্লগটো বনাইছিলোঁ, ব্লগটো আচলতে বনালোঁ আপোনাৰ অষ্টমী আৰু নৱমী দিনাই বনালোঁ ব্লগটো, কিন্তু কিছুমান বিশেষ কাৰণত আপলোড দিব পৰা নাছিলোঁ, এডিট কৰিব পৰা নাছিলোঁ। চ' আজি আপোনালোকৰ মাজত মই দেখুৱাব বিচাৰিছোঁ আমাৰ নগাঁৱত স্পেচিয়েলি ইমান আগৰ নিচিনাকৈ পতা নাই, যিহেতু আপোনাৰ ক'ভিড প্ৰট'কল মানিব লগা হৈছে। চ' প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ, এজনা চাওক শিৱ যোনটো বাবাক বনাইছিলে মই সেইখিনি দেখুৱালোঁ আপোনালোকক। আৰু ছেকেণ্ডটো এতিয়া আমি আহি আছোঁ তেলীয়াপতিত মানে আগতে এই গোটেই যোনটো ৰাস্তাটো আপোনালোকে দেখিছে ন, সেই ৰাস্তাটোত প্ৰায় 9ৰ পৰা 10খনমান পূজা একেলগে হয়, কিন্তু এইবাৰ প্ৰায় 2খন বা 3খন মানহে পূজা হৈছে। আৰু ইয়াত মানুহৰ এনেকুৱা ভিৰ হৈছিলে। আৰু অষ্টমীৰ দিনা আপোনালোকে দেখিছে ৰাস্তাত বাইক লৈ পেলাই গৈ আছে, আমিও গাড়ী তালৈকে সোমাইছিলোঁ, কিন্তু মানুহৰ মানে ক'ভিডৰ কাৰণে ধৰি লওক, ক'ভিড প্ৰট'কলৰ কাৰণে কিছুমান মানুহবিলাক ওলাই আহে নাই। আৰু হৈছে ভালেই হৈছে, যিমানবিলাক মানুহ আহিছে হ'লেও কিছুমান মাস্ক পৰিধান কৰিছে বহুতে, কিছুমানে কৰা নাই, সেইখিনি কথা বেলেগ ধৰণৰ। আৰু এতিয়া আপোনালোকক দেখুৱাইছে এইভাগ পূজা। ইয়াত এইভাগ পূজাও আপোনাৰ নগাঁও তেলীয়াপতিতে, মানে তেলীয়াপতি বুলি ক'লে ৰেল ষ্টেচনৰ আমাৰ যোনটো সৰ্বগাঁও ৰেল ষ্টেচন আছে, সৰ্বগাঁও ৰেল ষ্টেচনৰ সমীপতে এইখিনি পূজা পতা হয়। চ' ভিতৰৰ পৰা এপাক চাই আহোঁ পূজাভাগ কেনেকুৱা হৈছে, কি হৈছে। আৰু যোনভাগ মই শিৱ বাবা বনাইছে পূজাভাগ, সেইভাগ হৈছিল আপোনাৰ শনি মন্দিৰ, মানে হনুমান মন্দিৰ যোনটো আমাৰ হেৰি ৰোড আৰু হনুমান মন্দিৰ বেক চাইডৰ যোনটো ৰোড তাত পতা হৈছিলে, মৰিগাঁও চেণ্ডিকেটৰ বেক চাইডে, সৰ্বগাঁৱৰ যোনটো ষ্টেট বেংক আছে সেইটো বেক চাইডে। চ' পূজা চাবলৈ আচলতে দুদিনেই গ'লোঁ, অলপকৈ বনাই। আৰু নেক্সট পাৰ্টটো মই আপোনালোকক আপলোড দিম কাইলৈ। এতিয়া বটি গৰম খাই লওঁ, বটি গৰম মষ্ট ফেমাছ বস্তু, ভাল লাগে খাই পেলাই। চ' বটি গৰম খোৱাৰ পিছত আমি বেলেগ বস্তু খালোঁ, সেইখিনি শ্বুট কৰিবলগীয়া মানে পৰা নহ'ল মোক, কাৰণ মোবাইলৰ আপোনাৰ বেটেৰী যোনটো আছে চাৰ্জ নাই। চ' ভ্লগটো সামৰিছোঁ ইমানখিনিতে। আশা কৰোঁ সকলোৱে পূজা চালে আৰু ধুনীয়াকৈ চালে।